হাই এভৰিৱান। তো আজি বহুত দিন হ'ল আপোনালোকক ভিডিঅ' দিয়া নাছিলোঁ। তো আজি সেনেকৈ অকণমান ভিডিঅ' এটা দি বুলি ভাবিলোঁ। তো আজি এইখন দেখিছে মোৰ পিছফালে আছে এখন আছাম টাইপৰ ঘৰ। তো এই ঘৰখন আজি ভিতৰত লৈ গৈ আপোনালোকক দেখুৱাই আছোঁ। সেইটো আছাম টাইপৰ ঘৰ কেনেকৈ কি কৰা হৈছে ভিতৰত। তো আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। আৰু দেখিছে ঘৰখন প্লাষ্টাৰ মানে চাৰিওফালে দেখিছে, চাৰিওফালে মানে প্লাষ্টাৰ হৈছে, কিন্তু আগফালে প্লাষ্টাৰ হোৱা নাই। তো দেখিছে মানে ভিতৰতো প্লাষ্টাৰ কমপ্লিট হৈছে। তো আপোনালোকক দেখুৱাই আছোঁ। এইটো দেখিছে এতিয়াও মানে চিৰি বনোৱা নাই, চিৰি হোৱা নাই। এনে দেখিছে বস্তা দিছে কেইখনমান উঠাৰ কাৰণে সুবিধা কৰি লৈছে আৰু। তো দেখিছে এইবোৰ প্লাষ্টাৰ হোৱা নাই। বাৰাণ্ডা এইখন হৈছে বাৰাণ্ডা দে। তো বাৰাণ্ডা সেইটো দেখিছে, বাৰাণ্ডাৰ সোমাই দেখিছে এইখন ফাৰ্ষ্ট ৰুম। এইটো এটা ৰুম আৰু বাৰাণ্ডাৰ সিফালে আহিলে এইখন এটা ৰুম দেখিছে। ৰুমবিলাক বহুত অহল বহল ৰুম দেখিছে, ইমান ধুনীয়া ৰুম। বহুত মানে দেখিছে ইয়াতে মানে 3খন বেড সোমাব, মানে বহুত ডাঙৰ হয় ৰুমটো। এইবোৰ দেখিছে ঢালাই কৰি থৈছে, এনেকৈ ঢালাই কৰা হৈছে, প্লাষ্টাৰ কৰা নাই। আৰু প্লাষ্টাৰ কৰাৰ পিছত মানে টাইলছ লগাব। তো এতিয়াও টাইলছ লগোৱা নাই দেখিছে। আৰু এইবোৰ দেখিছে চিমেণ্ট বহুতো এনেকৈ, আৰু পাইপ এইবোৰ পায়খানাৰ কাৰণে পাইপ এনেকৈ আনি থৈছে। আৰু এইখন হৈছে আৰু এখন ৰুম। এইখন দেখিছে, এইখনো ডাঙৰ মানে ৰুম, 6খন ৰুম ইয়াতে, মানে 6খনো মানে বহুত ডাঙৰ হয় ৰুমবিলাক। দেখিছে ৰুমবিলাক কিমান অহল বহল ৰুম। সেইখন চাগে বেডৰুম হ'ব, বহুত অহল বহল দেখিছে। আৰু এইখন হৈছে ৰুমখন আমাৰ 4 নম্বৰ ৰুমখন। আৰু এইখনো হৈছে ঢালাই দিয়া হৈছে দেখিছে এইবোৰ। আৰু এই ঘৰৰ পিছফালে আৰু এখন ঘৰ বনাই আছে দেখিছে, কোনে এইটো বেলেগে বনাই আছে চাগে দেখিছে। এইখনো এই আছাম টাইপৰ এল কাটিং হয়। তো আৰু দেখাই আছোঁ আপোনালোকক। আৰু এইপিনে আছে আমাৰ এটা মিস্ত্ৰীজন। কেনেকৈ কাম কৰি কেনেকৈ লাগিছে? ভাল লাগিছে ন? আৰু টাইলছৰ কামবিলাক আপোনালোকে কৰিছে নেকি? মানে গোটেইখিনি মানে যিবোৰ এইবোৰ মানে লেট্ৰিন মানে কিটচেন মানে আপোনালোকে কৰিছে কাম? বঢ়িয়া, একদম বঢ়িয়া। দেখাতো বহুত ভাল লাগিছে দেই। টাইলছবিলাক যেনেকৈ লগাইছে আপোনালোকে, পূৰা ফিনিচিংটো বহুত দিছে ন? অঁ, ফিনিচিং বঢ়িয়া। মানে সিহঁতে যেনেকৈ লগাইছে দেখিছে টাইলছ, আপোনালোকক দেখাইছোঁ আৰু এবাৰ দেখাইছোঁ দেখিছে এইবোৰ কেনেকুৱাকৈ ফিনিচিং দেখিছে। মানে বহুত ধুনীয়া, মানে সিহঁতে বহুত ধুনীয়া মানে সিহঁতে বহুতো এনেকৈ টাইলছৰ কাম কৰে আৰু বহুত ধুনীয়াকৈ লগায়। সেইকাৰণে সিহঁতে কিবা টাইলছৰ কাম কৰিলে সিহঁতকে মাতে মানুহবিলাকে, মানে আমাৰ মাটিয়া জেগাটোত বেছিভাগ সিহঁতেই কাম কৰে টাইলছৰ কাম। বা এনেকৈ আছাম টাইপৰ যদি ঘৰ বনাবলগীয়া হয়, তো সিহঁতে বহুতে কাম কৰা দেখা যায়। এইখন হৈছে পাকঘৰ, কিটচেন। তো দেখিছে ইমান ধুনীয়াকৈ এইবোৰ হেডেক বনাইছে, আলমাৰি বস্তু থোৱাৰ কাৰণে এইটো মানে সুবিধা কৰি দিছে। মনতে কাপ প্লেট লাগি থ'ব পাৰিব আৰু বহুত ধুনীয়াকৈ বনাইছে। আৰু এইফালে আছে গেছ টেবুল, আমাৰ গেছ টেবুল দেখিছে। তো এইফালে হৈছে গেছ টেবুল, এইখন হৈছে গেছ টেবুল দেখিছে ইমান ধুনীয়া। আৰু ইয়াতে বেচিন, এয়া দেখিছে বেচিনখন কি ধুনীয়াকৈ ফিট কৰিছে। তো এইটো ভাল লাগিছে দেই, যিটো গেছ টেবুল যিটো টাইলছ দেখিছে গ্ৰীণ কালাৰৰ দেখিছে, ইমান ধুনীয়া, বহুত ধুনীয়া লাগিছে, বহুত ভাল লাগিছে দেখিবলৈ দেখিছে। আৰু ইয়াতে দেখিছে আৰু তলত কিছুমান আলমাৰি নিচিনা ৰাখিছে, মানে ইয়াতে কিছুমান বস্তু থ'ব পাৰিব, কিছুমান শাক পাচলি, কিছুমান বয় বস্তু ইয়াতে থ'ব পাৰিব। আৰু এইফালে আমাৰ আছে সেইখন গেছ চিলিণ্ডাৰৰ কাৰণে এক্সট্ৰাকৈ দেখিছে সৰুকৈ এখন তলত ৰেকৰ নিচিনা বনাই দিয়া হৈছে। আৰু এইখন দেখিছে, আৰু এইখন তো বহুত ধুনীয়া। আৰু দেখিছে টাইলছ গেছ টেবুলৰ পৰা মোটামুটি দেখিছে 3 ফুট 4 ফুট, গেছ টেবুলৰ পৰা 4 ফুট ওপৰলৈকে টাইলছ লগা হৈছে দেখিছে। আৰু ধুনীয়া পিকচাৰবিলাক দেখিছে ইমান ধুনীয়া, মানে ফল মূলৰ পিকচাৰ ইমান ধুনীয়াকৈ, ইমান বহুত ভাল লাগিছে গাইছ। তো আপোনালোকে এনেকৈ বনাব পাৰে দেখিছে। মানে কাৰোবাৰ যদি ইচ্ছা থাকে এনেকৈ গেছ টেবুল, এনেকৈ কিটচেন
অঁ এইটো ন এইটো কিচেন না কিচেন ৰুম তো আপোনালোকে লগাইছে এইটো কিচেনবিলাক টাইলছবিলাকক ইছ বাপ্পা দেখিছে ইমান ধুনীয়া টাইলছ ধুনীয়াকৈ লগাইছে দেই বহুত আৰু এইবিলাক হ'ব নেকি তলত টাইলছ হ'ব নেকি এইবিলাক হ'ব ন তো গাইজ দেখিছে এই এতিয়া তলত হোৱাই নাই টাইলছ তথাপি এইবোৰ জাষ্ট ৱালবিলাকত লগাইছে তো ইমান ধুনীয়া লাগিছে আৰু যেতিয়া কমপ্লিট হৈ উঠিব পাকঘৰখন তো দেখিবলৈ আৰু বহুত ধুনীয়া লাগিব ন তো ধুনীয়া লাগিব তো হোৱাই নাই তো টাইলছ এইবিলাক ৱাল দেখিছে বহুতো বাকী আছে কাম তো ৱাল যেতিয়া কমপ্লিট হৈ উঠিব তো আপোনালোক আকৌ দেখুৱাম কিচেন এখন কেনেকুৱাকৈ সুন্দৰ কিচেন কেনেকৈ পাকঘৰ এখন সুন্দৰকৈ বনাব পাৰি তো আপোনালোকক দেখুৱাম আৰু দেখুৱাম তো দেখিছে আলমাৰিখন এখন আলমাৰি ন দেখিছে আলমাৰিখন দেখিছে এইটো পকীৰে ন পকীৰে বনাইছে দেখিছে গাইজ পকী কেনেকৈ পকী ফাৰ্ষ্টতে পকী কৰি লৈছে ন তাৰপিছত টাইলছ লগাইছে ওপৰত টাইলছ লগাইছে ন তো দেখিছে মিস্ত্ৰী এইজন আমাৰ মিস্ত্ৰীজন আছে ওচৰত তেখেতে মানে কৈ আছে এইটো পকী মানুহে গমেই নাপাব এইটো পকী নাই মানে কিছুমান আজিকালি কয় ন কিছুমান প্লাইবোৰ্ড শ্লাইবোৰ্ডৰ সেইবোৰে বনায় ন তো দেখিছে এইটো পকীৰে বনোৱা হয় তো এনেকৈ টাইলছ পকীখন টাইলছ খুৱাই দিছে ইমান ধুনীয়া গমেই পোৱা নাযায় কেনেকুৱা টাইলছ নে প্লাইবোৰ্ডৰ এই দেশখন দেখিছে ইমান ধুনীয়া তো গাইজ আপোনালোকে বনাব পাৰিব এনেকৈ এখন পাকঘৰ এনেকুৱা এখন কিটচেন বহুত ধুনীয়া তো গাইজ আপোনালোকক আজি ইমানখিনিয়ে দেখুৱাইছোঁ